বন্ধুসকল আজিৰ ভিডিঅ'টো আমাৰ খেতিয়ক বন্ধুসকলৰ বাবে। বন্ধুসকল, কৃষকসকলক দেশৰ ধৰণী বুলি কোৱা হয়। এই কৃষকসকলে শস্য উৎপাদন কৰিলেহে আমি খাবলৈ পাম, নহ'লে আমাৰ ৰক্ষা নাই। যিমানেই ডাঙৰ চাকৰিয়ান হওক, ৰাজনেতা হওক, ডাঙৰ ব্যৱসায়ী হওক, সকলোৱে কিন্তু কৃষকসকলে উৎপাদন কৰা শস্য খাবই লাগে। গতিকে এই মহান কৃষকসকলৰ স্বাৰ্থত এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকজন কৃষকে দেখা পায়। ভাৰতত 2 বছৰ আগতে হোৱা লকডাউনত আমি সকলোৱে গম পাইছিলোঁ যে একমাত্ৰ কৃষকসকলহে সকলো ফালৰ পৰা স্বাৱলম্বী, কাৰণ তেওঁলোকে নিজে উৎপাদন কৰা শস্যৰে কোনো অসুবিধা নোহোৱাকৈ কাৰো ওপৰত নিৰ্ভৰ নকৰি বহুতো দিন চলিব পাৰে। বিপৰীতে বাকীসকলে কিন্তু সম্পূৰ্ণভাৱে কৃষকৰ ওপৰত নিৰ্ভৰশীল। এইবোৰ কাৰণত মাননীয় প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কৃষকৰ সন্মানাৰ্থে বছৰি 6,000 টকা এই টকাৰে কৃষকসকলে নিজৰ অৱস্থাৰ উন্নতি কৰিব পাৰে, আধুনিকভাৱে শস্যৰ খেতি কৰিব পাৰে। এই আঁচনিৰ নাম হ'ল প্ৰধানমন্ত্ৰী কিষাণ আঁচনি বা PM কিষাণ আঁচনি। চৰকাৰী প্ৰত্যেকটো আঁচনিত ভুৱা হিতাধিকাৰী সোমাই পৰাৰ নিচিনা এইটো আঁচনিটো বহুতো ভুৱা হিতাধিকাৰী সোমাই পৰিছিল। এজনৰ নাম আৰু আন এজনৰ বেংক একাউণ্ট ইত্যাদি খেলিমেলি হৈছিল। বিগত দিনত কেইবাবাৰো এইবোৰ ঠিক কৰা হৈছিল আৰু এতিয়াও সময়ে সময়ে কৃষকসকলৰ KYC কৰি থকা হৈছে যাতে কোনো ভুৱা কৃষকে এই আঁচনিৰ টকা আত্মসাৎ কৰিব নোৱাৰে। ইয়াৰ বাবে বিভিন্ন সজাগতা সভা আয়োজন কৰা হয় আৰু সংবাদ মাধ্যমৰ যোগেদি কৃষকসকলক অৱগত কৰা হয়। কেইমাহমানৰ পূৰ্বে কৃষকসকলৰ আধাৰ কাৰ্ড লিংক কৰাৰ ক্ষেত্ৰত বহুতৰ আধাৰ কাৰ্ড লিংক হোৱা নাছিল, কাৰণ PM কিষাণত নাম আছে এক ধৰণে আৰু আধাৰ কাৰ্ডত বেলেগ ধৰণে আছে। এতিয়া অসম কৃষি বিভাগে জাননী দিছে যাতে PM কিষাণ আঁচনিৰ হিতাধিকাৰী কৃষক বন্ধুসকলৰ যিসকলৰ নাম ৱেবছাইটত সংলগ্ন হোৱা নাছিল তেওঁলোকে অনতিপলমে PM কিষাণৰ ৱেবছাইটৰ জৰিয়তে নিজৰ নাম শুদ্ধ কৰিব লাগে। আমি এতিয়া দেখুৱাম কেনেকৈ ৱেবছাইটত সোমাই নিজে নিজৰ নাম শুদ্ধ কৰিব পাৰে। আপোনালোকে নাম শুধৰণিৰ বাবে প্ৰথমে গুগলত গৈ লিখক PM কিষাণ, কেপছত প্ৰথম যিটো ৰিজাল্ট আহিব বা দ্বিতীয় তৃতীয়ত PM কিষাণৰ ৱেবছাইট আহিব। সেই ৱেবছাইটখন অপেন হোৱাৰ পিছত আপোনালোকে ফাৰ্মাৰ্ছ কৰ্ণাৰত যাব, তাত পাব এডিট আধাৰ ফেইল্ড ৰেকৰ্ড। তাত আপোনালোকে ক্লিক দিব চাৰ্চ দ্য বেনিফিচিয়াৰী ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপোনালোকে জানে যে যিসকলে PM কিষাণৰ টকা পাই আছে তেওঁলোকৰ প্ৰত্যেকৰে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে। এই নাম্বাৰটো ইয়াত টাইপ কৰিব, বক্সত কেপচা আহিব, কেপচাত টাইপ কৰিব, পিছত চাৰ্চত ক্লিক দিব। তেতিয়া আপোনাৰ ডিটেইলছখিনি ওলাই আহিব। ইয়াত আপুনি আপোনাৰ নাম, শুদ্ধ নাম ভৰাই দিব, আধাৰ কাৰ্ড মতে শুদ্ধ নাম ভৰাই দিব, দিয়াৰ পিছত ক্লিক আপডেটত দিব।